সমূহ দৰ্শকক স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো আমাৰ পুৰণা ঘৰ অৰ্থাৎ বৰ্তা বৰমাৰ ঘৰত আছিলে শিৱ পূজা আৰু শিৱ পূজাৰ হোম যজ্ঞৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ মানে আগৰখিনি ক্লিপ উঠাবলৈ নহ'লে যিহেতু মই আছোঁ সি যোৰহাটত আৰু চুকলে মানে কি ভিডিঅ' বনালে সিহে জানিব আৰু কোনো আগ নাই গুৰি নাই এতিয়া ভিডিঅ' ক্লিপকেইটা মোলৈ দিছে বোলে ভিডিঅ'টো বোলে তুমি এডিট কৰি দি দিবা এতিয়া মই নিজে চিন্তাত পৰিছোঁ মই কেনেকৈ এডিট কৰোঁ মানে আগো নাই গুৰিও নাই এতিয়া মাজৰ পৰা দিছে বা যিয়ে নহওক শিৱ পূজা যিহেতু আৰু শাওণ মাহত শিৱ পূজা এভাগ কৰিব পাৰিলে সকলোৰে কাৰণে কিমান ভাল সেয়া মই আকৌ বেলেগকৈ কোৱাৰ দৰকাৰ নাই আৰু ঘৰতে সকলোখিনি সা সুবিধা আছেই আৰু সেইবাবে আমাৰ পূজা হওক আন কিবাই হওক মানে কৰ্মসমূহ আমাৰ পাতি থকা হয় মোৰ ইউটিউব চেনেলত আপোনালোকে দেখিবলৈ পায়েই আৰু সেইবাবে ভাল দিন এটা চাই শাওণ মাহতে কৰ্মভাগ কৰি দিয়া হ'ল আৰু বহুত ভাল লাগে তেতিয়া যেতিয়া নিজৰ ঘৰত মানে মনৰ আশা মনে ভবা মতে যেতিয়া যিকোনো এটা কৰ্ম অনুষ্ঠান হয় তেতিয়া সেইখিনি ভালদৰে যদি সফল হয় আৰু বহুত বেছি মনটোত শান্তি লাগে আৰু আমাৰতো পাতিয়ে থকা হয় যিকোনো পূজা হওক বা আন কিবা কৰ্মই হওক বহুত পাতি থকা হয় আনৰ বিলাকতকৈ আমাৰ অলপ বেছিয়ে হয় আৰু ভাল লাগে সেইবাৰ দেউতাও গৈছে আৰু অৱশ্যে তাত মই নাই ময়ো বহুত মিছ কৰিলোঁ আৰু মানে গম পাওঁ যেনো পটককৈ এতিয়া আহিছোঁ যোৰহাটলৈ আকৌ গুচি যোৱাটো সম্ভৱ নহয় আৰু হোম যজ্ঞ সেয়া কৰ্ম কৰি আছে আৰু জানদাও আছে আমাৰ নিবিড় আছে তাৰপিছতে পুৰোহিতে সেয়া কৰ্ম কৰিয়ে আছে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পায় এবাৰ ক'বচোন আৰু মোক মাজতে কৈছিলে বোলে তহঁতৰ ঘৰত ইমান বোলে পূজা পাঠ বোলে কৰি থাকে বোলে বহুতখিনি ছাবস্ক্ৰাইবাৰে মোক কৈছিলে পিছত কিন্তু কমেণ্টত নকয় কিজনীবা মই বেয়া পাওঁ সেই কথাটো পিছত কিন্তু মেছেজ কৰি কয় হয় আমাৰবিলাকৰ ঘৰত মানে এনেকৈ পাতিয়ে থকা হয় আৰু ভাল দিন বাৰ পালেতো লগালগ পাতিয়ে দিয়া হয় বিশেষ অসুবিধা তেনেকৈ নাথাকে অৱশ্যে পুৰোহিতসকল মানে কি ব্যস্ত থাকে আৰু নিজৰ নিজৰ কৰ্মত আৰু যেতিয়া ভাল দিন বাৰ চব ফালৰ পৰা মিলি যায় তেতিয়া পাতি দিয়া হয় আৰু বৰ্তাও মানে বহুত বেছি ব্যস্ত থাকে আৰু গাও ঠিক নহয় ইমানকৈ তেওঁ বুলি নিজৰ ঘৰৰ কৰ্মভাগ ভালকৈ কৰিব পাৰিলেনো কাৰণো ভাল নালাগিব তাৰপিছতে এইফালে ছোৱালীও আছে আৰু ইহঁতি সৰু দুটা কি কৈছে আৰু মই নাই পিছে সেইটোহে মই বহুত মিছ কৰিছোঁ আৰু মই যদি থাকিলোঁহেঁতেন ভিডিঅ'টো অৱশ্যে মানে ভালকৈ বনাব পাৰিলোঁহেঁতেন আৰম্ভণিৰ পৰা শেষলৈকে আৰু এতিয়া মাজত যদি ক্লিপ দুটামান দিয়ে এতিয়া কোন টুকুৰা কি কৰা মই তেনেকৈ ধৰিব ইমান পটককৈ নোৱাৰোঁ আৰু তেওঁ বুলি চেষ্টা কৰোঁ মানে ভালকৈ বনাবলৈ আৰু অকণমান প্ৰব্লেম হয় যেতিয়া আনে ভিডিঅ' ক্লিপকেইটা কৰি দিয়ে নিজে বুজি নাপাওঁ ন কোনটো ক্লিপ কোনখিনিৰ হয় কোনটো ক'ত থাকিব লাগে তেনেকৈ অকণমান মিলাবলৈ দিগদাৰী হয় বা ভইচ অভাৰ দিবলৈও মোৰ অকণমান খেলি মেলি হয় যিমানেই যি নহওক নিজে চাই বা নিজে কৰা ভিডিঅ'টো সমান কেতিয়াও নহয় তেওঁ বুলি ভিডিঅ' ক্লিপকেইটা ভালেই হৈছে বাৰু কিন্তু মানে মই নিজে যেতিয়া কৰিবলৈ পাওঁ সেইকেইটা ভিডিঅ' ক্লিপ সমান হ'ব নোৱাৰে কেতিয়াবা মই নিজে লগালগ ভইচ দি দিওঁ কিছুমানত মই পিছত দিওঁ আৰু তেনেকৈ আৰু এয়া গোঁসাই ঘৰৰ কাম মানে এইবিলাক ওপৰৰ কামখিনিও আধা আধি হৈছেগৈ আৰু বহুতখিনি বাকী আছেগৈ এতিয়াও ৰং কৰা সেইখিনি বাকী আছে আকৌ এইফালে যজ্ঞ কুণ্ডৰ এয়া কাম কৰি আছে আৰু তাৰপিছতে চাওঁ কি হয় আৰু পিতাজী গৈছে সেই আৰু এয়া এইফালে পিতাজী আৰু কি কৈছে তেওঁহে জানিব আয়ো 10 টকীয়া হাঁহি মুখত নমস্কাৰ পিতাজী আৰু খোৱা যোগাৰ কি হৈছে এয়া পাকঘৰত মানে সম্পূৰ্ণ বজাৰ পাতি কৰি আৰু বৰ্তা কৰ্তা আৰু গোটেইখিনি লাগি আছে বনোৱা মেলা তাৰপিছতে চুকলে সেয়া ভিডিঅ' বনাই আছে কৈছে আৰু তাত যেনিবা মই বোলে ভইচ দিম তাই বনাই দিব হেৰৌ ভিডিঅ'টো ভালকৈ বনালেও হয় এনেকৈনো বাৰু ভিডিঅ' বনাইনে মোৰ নিজৰে হাঁহিও উঠিছে খঙো উঠিছে ভিডিঅ' সদায় বনাই থাকে মানুহজনে যদি গম নাপায় কেনেকৈ বনায় কেনেকৈ হ'ব বাৰু কেনেকৈ হ'ব আৰু বৰমাই এয়া লাচনি পাচনি বৰ্তাই মেইন হেড কাৰিকৰ আৰু বৰ্তাই বনোৱা খাদ্যটো তাকে বহুত মিছ কৰিছোঁ দেই থাকি আহিলে নহয় মানে মই ইয়াত থাকিলোঁ আৰু যাবলৈ নাপালোঁ মই যোৱাহেঁতেনো কিবা এটাত অলপমান সহায় কৰিব পাৰিলোঁহেঁতেন মিছ হৈ গ'ল আৰু এইবাৰটোহে হৈছে আগে পিছে এনেকুৱা নহয় আৰু এয়া আমাৰ মাইনাকণ সি খেলি আছে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে এবাৰ জনাব কমেণ্ট কৰি আৰু এইফালে এয়া পুৰোহিতে কৰ্ম কৰিয়ে আছে আজৰি হোৱা নাই আজৰি হ'বলৈ বহুত টাইম লাগিব আৰু আমাৰ আৰু ভিডিঅ' কৰাজনীহে জানে কি ভিডিঅ' কৰিছে আৰু মই জাষ্ট ভইচহে দিছোঁ আৰু দেই উপায় নাই নিবিদা ভালে আছা আইঅ' চকু মেলেই খোৱা নাই টোপনি